নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি ব্লগটো বিশেষ এটা কাৰণত বনাইছোঁ। আজি যিহেতু উইকেণ্ড হয়, আমি অকণমান ওলাই আহিছোঁ, পেট কেফে এখনলৈ ওলাই আহিছোঁ। আজি এহেঁত দুটাক লৈ কেনে বেকি আৰু স্পাৰ্কিও আমাৰ লগতে আহিছে। যিহেতু আমি আজি অকণমান পেট কেফেখনলৈ ফুৰিবলৈ যাওঁ, আপোনালোককো দেখাই থাকিম কেনেকুৱা কি হয়, কেফেখনত কি কৰোঁ কি নকৰোঁ, এহেঁতসকলে কি কৰে কি নকৰে চব আপোনালোকক দেখাবলৈ ট্ৰাই কৰিম। ভিডিঅ'টো লাষ্টলৈকে চাবলৈ ট্ৰাই মুখখন দেখাবলৈ কৈছে, মানে মানা কৰিছে মুখখন দেখাবলৈ। মুখখন নেদেখাবি, মানে চুমু হয়, চবেতো চিনি পায় চুমু এজনী, নেদেখায় মুখখন নেদেখায়। কাৰণ কেলে, মই যদি ভিডিঅ'ত ওলাই দিওঁ মাহীয়ে গম পাব যে ফুৰিবলৈ আহিছে আৰু মাহীয়ে ধমকি লগাব। সেইটো কাৰণে তাই কৈছে যে তাই মনে মনে আহিছে আমাৰ লগত, কিন্তু মইতো ব্লগটো দিমেই। মাহীয়েতো আল্টিমেটলি দেখিবই যে তাই আমাৰ লগত আহিছে বুলি, আল্টিমেটলি তাই গালিটো খাবই। যিহেতু দেখিছে আমি এতিয়া পালোহি পেট কেফে, উইলিছ পেট কেফে। এইখন এণ্ট্ৰি গেট হয়। ইয়াতে আমাক ৰখাই কেনে আমাৰ মানে ধৰক এই আমাৰ বেকি স্পাৰ্কি যোনকেইখন ভেকচিনেশ্যন চাৰ্টিফিকেট হয় সেইকেইখন খুজিলে।
ভেকচিন আপ টু ডেট আছে নাই ৰেবিছৰ বা যোনবোৰ মানে তাহাঁতৰ কম্পালচৰি ভেকচিনেশ্যন হয় সেইবোৰ আপডেট আছে নাই সেইবোৰ চালে চোৱাৰ পিছত আমি ক'লে যে আমাক পাৰ পাৰ্চন 200 টকাকৈ পে'মেণ্ট কৰিব লাগিব সেই যোনটো 200 টকা সেইটো কভাৰ চাৰ্জেছ হয় সেইটো মানে ভিতৰত গৈ কেনে আপুনি যদি কিবা খায় মানে স্নেক্স কিবা যদি খায় আপোনাৰ কফি চফি কিবা খায় সেইবোৰত আপোনাৰ মানে এইটো কভাৰ হৈ যায় 200 টকাটো তো সেইটো কাৰণে এক হিচাপে ভালেও হয় তো আমাক কুপন দিলে 3টা কুপন দিলে 3জন আছিলোঁ কাৰণে আমাক 3টা কুপন দিলে তাৰপিছত আমাক সোমাব দিলে এইবোৰ চেক টেক কৰাৰ পিছত সোমাই আহি দেখিছে ইমান ধুনীয়া এনভাইৰনমেণ্ট কি যে ভাল লাগিছে সোমাই কেনে আৰু এজন দাদা এতিয়া যে আমাৰ লগত কুপন দিছিলে সেই দাদাজন অসমৰ হয় তেজপুৰৰ হয় খুব ভাল লাগিছে অসমৰ পৰা কোনোবা আহি এনেকৈ কাম কৰিলে মানে দেখিলে খুব ভাল লাগে আমাৰ তাৰপিছত আমি সোমাই গৈ কেনে আৰু বেকীটো ৰক্ষা নাই ভয় খাইছে কুকুৰ দেখিছে যে ডগি দেখিছে ভয় খাইছে আৰু ইয়াতেই দেখি মানে এই পুচকুটো কলাটো এনেকুৱা মৰম লগা ন এইটো আৰু মানে কাকো পাত্তা নিদিয়ে যি উস্তা দি বাপৰে মাতিলেও পাত্তা নিদিয়ে মানে নিজৰ মতে থাকে আৰু একেবাৰে সেই পুচকুটো এইটো মেবি তাহাঁতৰ বৰ্ডিং আছে উইলিছৰ বৰ্ডিং আছে নেকি বৰ্ডিং আছে তো বৰ্ডিঙত কোনোবাই থৈ গৈছে মেবি আৰু এইটো দেখিছে এইটো খুব এক্সাইটেড মানে আমাক দেখি আৰু বেকী অৱস্থা নাই চাব দেই বেকী চক গোটেই মানে তাৰ নেজডাল পৰি অৱস্থা নাই স্পাৰ্কি দেখি ভাল পাইছে স্পাৰ্কি একো প্ৰব্লেম নাই কিন্তু বেকী মানে নাথাকে আৰু চুমুক একদম টানিছে গেটৰ পৰা ওলাই যাব লাগে মানে যাওঁ আৰু বৈ তেনেকৈ তাৰপিছত আৰু আমি বেকীক কৈছোঁ আৰু ব'লা ভিতৰলৈ যাওঁ নাযায় কোনো পধ্যে নাযায় চুচৰাবলগীয়া হৈ গৈছে মানে এজন মানুহে চুমুক কৈছে তই মানে নিজে গৈহে আছ ইয়াক মানে চুচৰাই লৈ গৈ আছ চুমুৱে কৈছে নাই চুচৰাই নিয়া নাই সি নাযায় ভয় খাইছে একদম মানে ভয়ত থাকিব নোৱাৰি তাই মানে বেল চেল খুলি দিছে এইফালে দেখিছে এটা কুকুৰ মানে ডগিটো গল্ডেন ৰিট্ৰিভাৰ হয় নেকি পূৰা ধুনীয়াকৈ ছুইম কৰি আছে তাক মাতিছোঁ সি নাহে মোৰ ওচৰলৈ কি ধুনীয়াকৈ ছুইম কৰি আছে একচুৱেলি উইলিছখন এইটো কাৰণে ভাল লাগিলে তাহাঁতৰ বৰ্ডিঙো আছে প্লাছ ট্ৰেইনিং চেণ্টাৰো আছে কোনোবাই যদি ট্ৰেইন কৰিম বুলি ভাবে তাহাঁতি মানে ট্ৰেইন কৰিবলৈ মানে এমাহ দুমাহ থাকি কেনেও তাহাঁতি ট্ৰেইন কৰি দিয়ে মানে তাতে আৰু এইবোৰ আমি গম নাপাওঁ একচুৱেলি বৰ্ডিঙত আছেনে নে তাহাঁতৰে নিজৰ ডগি হয় কিন্তু খুব ধুনীয়াকৈ খেলি থাকে একদম ফ্ৰেণ্ডলি হয় কাকোৱে একো নকৰে পূৰা ফ্ৰেণ্ডলি হয় আৰু বেকী মানে দেখি কেনে বেকীটো ভয় খাইছে কিন্তু স্পাৰ্কি গৈ কেনে সেই চুইমিং পুলটোলৈ যাব লাগে তাকে কৈ আছোঁ ইয়াক বোলো মেলি দিওঁ নেকি মেলি দিয়াৰ পিছততো শুকুৱাবলৈ দিগদাৰ হ'ব তো সেইকাৰণে মানে নিদিলোঁ আৰু দেখি মানে খুব ভাল পাইছে এয়া হাজবেণ্ডে কৈ আছে যে অলপ পিছত মানে 4টা বজাত সুধিলে মানে 4টা বজাত গোটেই বৰ্ডিঙত যোনবোৰ মানে ডগি থাকে যোনবোৰ আছে তাহাঁতক মেলি দিয়ে মানে চবকে মেলি দিয়ে তো লগতে আমিও খেলিব পাৰিম চাব পাৰিম সেইটো কথা কৈ আছিলে মানে বুজাই আছিলে যে তাহাঁতি 4টা বজাত ওলাই আহিব 4টালৈকে আমি ইয়াতে ৰখি দিওঁ ভিতৰত ৰেষ্টুৰেণ্ট নবহোঁ বুলি কেনে তাৰপিছত ইয়াত দেখিছে আমাৰ দাদা বৌহেঁত পালেহি তেখেতসকলো আহিছিলে আমাৰ লগতে কিন্তু আমি আগত পালোঁ দাদা বৌহেঁত পিছত পালেহি আৰু অলপ পিছত তাৰপিছত সেয়াই আৰু যেনেকৈ আপোনালোকক ক'লোঁ যে এণ্ট্ৰি গেটত ভেকচিনেশ্যন চাৰ্টিফিকেট তাহাঁতৰ যোনবোৰ কাৰ্ড হয় সেইবোৰ লাগে তাৰপিছত বৌহেঁতো সোমাই আহিলে এয়া আমাৰ বৌ ৰক্ষা নাই মানে দেখি কেনে মানে বেকী স্পাৰ্কিক লগ পাই একদম ৰক্ষা নাই মানে
ইয়া দেখিছে তাহাঁতি ওলাই আহিছে যিহেতু 4টা বাজিলে তাহাঁতক মানে এটা গান বজাই দিয়ে সেইটো টাইমত মানে গোটেইবোৰ ওলাই আহে ইমান ভাল লাগে নহয় একদম ধুনীয়াকৈ গোটেইবোৰ লাইন বা লাইন ওলাই আহিয়ে থাকে খেলিবলৈ মানে এটা বেলু বজায় আৰু এটা গানো লগাই দিয়ে ইমান যে ভাল লাগে গোটেইবোৰ আহিছে আহি মানে একদম দৌৰি আহিছে মানুহ দেখি তাহাঁতিও মানে খুব এক্সাইটেড মানে গোটেইবোৰকে চুমা খাইছে হাত মানে গাত মানে শুঙিছে কোন মানে এনেকৈ কৈ সদায় যিহেতু আমি এদিনহে গৈছোঁ বেলেগ মানুহটো তাহাঁতিতো সদায় মানুহ লগ পাই থাকে সদায় আহে তো সদায় অচিনাকি মানুহকো তাহাঁতি মানে ইমান ধুনীয়াকৈ মানে ট্ৰিট কৰে তো ভাবকচোন তাহাঁতি কিমান ফ্ৰেণ্ডলি হয় এই মানুহজন দেখিছে যে গৈ চাফা কৰি আছে একচুৱেলি তাহাঁতি চুচুপতি য'ত কৰে মানে তেনেকৈ কৈ চব হাইজেনিক ধুনীয়াকৈ ৰাখে যদি চুচুপতি কৰে তাহাঁতি লগালগ তাহাঁতি চাফা কৰি দিয়ে তাহাঁতৰে কেয়াৰটেকাৰ থাকে ৰিজৰ্টৰে তো তাহাঁতি গোটেইবোৰ চাফা কৰি মেলি থৈ দিয়ে তো ইমানবোৰ ডগি আছে যদিও মানে কিছুমানে ভাবিব পাৰে যে বহুত লেতেৰা হ'ব বা কিবা হ'ব সেইবোৰ একো কথা নাই বহুত চাফা হয় বহুত তাহাঁতি হাইজেনিককৈ ৰাখিছে ডগিবোৰকো বহুত হাইজেনিককৈ ৰাখিছে চাফ চিকুণকৈ ৰাখিছে যদিও কোনোবাই বেংগলত থকাবোৰে কোনোবাই যদি ভাবে যে ক'ৰবাত গ'লে মানে থৈ যাম বুলি যদি ভাবে তো এইটো মানে মই যি দেখিছোঁ বেষ্ট বৰ্ডিং হয় মোৰ কাৰণে যিহেতু দেখিছে আমি এতিয়া ৰেষ্টুৰেণ্টত সোমালোঁ
সোমাই মেলি অলপ কিবা কিবি খাই ল'লোঁ, কফি চফি খাই ল'লোঁ। বেংগলোৰত থকা যোনসকল আছে তেখেতসকলে এইটো নাভাবিব যে অকল মানে পেট থকা অ'নাৰহে ইয়ালৈ আহিব পাৰিব, সেইটো কথা নহয়। কাৰোবাৰ যদি পেটো নাই তেনেহ'লে আপোনালোকে ভিজিট কৰিব পাৰে, গোটেই দিনটোৰ কাৰণে ভিজিট কৰিব পাৰে। কিন্তু অকল 200 ৰুপিজ এটা লয়, সেইটো যোনটো কাভাৰ চাৰ্জেছ লয় সেইটো আপুনি ফুড বিলত পিছত ৰিডিম কৰি দিব পাৰে। বাকী খানা যোনবোৰ হয় সেইবোৰ আমি ভাল পালোঁ। খানা মানে কি, আমি সৰু সুৰা কিবা কিবি খালোঁ, কফি চফি খালোঁ, সেইবোৰ আমি ভাল পালোঁ। খানা আগত আমি যোনকেইখন ভিজিট কৰিছিলোঁ বেংগলোৰত, সেইকেইখনতকৈ আমি ইয়াত বেষ্ট পাইছোঁ। মানে দুখনত ভিজিট কৰিছিলোঁ, সেই দুখনৰ পৰা এইখন আমাৰ চবচে বেষ্ট লাগিলে। খানা হওক, ইয়াৰ এম্বিয়েঞ্চ হওক, যোনবোৰ ডগীহঁতৰ লগত যোনবোৰ আমি টাইম স্পেণ্ড কৰিলোঁ সেইবোৰ খুব ভাল লাগিলে। আমাৰ থকাসকলে ইয়াতে ভিজিট কৰিব পাৰে উইকেণ্ডছত। খুব ভাল লাগিলে আমাৰ, আপোনালোকৰো ভাল লাগিব। আৰু অসমৰ পৰা যদি কোনোবা আহে যোনবোৰ পেট লাভাৰ হয় তেখেতসকল, আৰু উইলিজ পেট পেৰাডাইজ যোনখন হয় আমি য'ত ভিজিট কৰিছিলোঁ ইয়াতে, সেইটো লোকেশ্যন মই ডেছক্ৰিপশ্যন বক্সত মেনশ্যন কৰি দিম, আপোনালোকে চাই ল'ব পাৰে কোনোবাই যদি ভিজিট কৰে। ঠিক আছে, আজি ভিডিঅ'টো মই ইমানতে ৰেপ আপ কৰোঁ। যিহেতু আমাৰ খুব ভাল লাগিলে উইলিজ কেফেলৈ আহি, আপোনালোকেও চাগে ভিডিঅ'টো চাই খুব ভাল পালে। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক আৰু শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব, আৰু মোৰ চেনেলটোত ছাবস্ক্ৰাইব কৰি দিব।